নমস্কাৰ সকলোকে চন্দনছ কিচেনলৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পোলাও এটা খুব সহজ তথা সুস্বাদু ৰেচিপি। গতিকে আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ। পোলাও বনাবলৈ মই 250 গ্ৰাম বাসমতি চাউল লৈছোঁ। আপোনালোকে যিকোনো কম আঠা থকা চাউল ল'ব পাৰে। এতিয়া এইখিনিত মই পানী দি কোমলিবলৈ 15 মিনিটৰ বাবে থৈ দিম। প্ৰথমে কেৰাহীখনত ৰিফাইন তেল দিছোঁ। ইয়াত কেইচামুচমান ঘিউ মিহলি কৰি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত তেজপাত, ডালচেনি, ইলাচি আৰু লং দি দিছোঁ। ইয়ে পোলাও ফ্লেভাৰটো খুব ধুনীয়া কৰে। এইবাৰ মই কুটি থোৱা পাচলিখিনি তেলত দি দিছোঁ। মই গাজৰ, ফ্ৰেঞ্চ বিন আৰু গোমধান লৈছোঁ। প্ৰথমে এইখিনি অলপ সময়ৰ বাবে ভাজি ল'ম। এতিয়া পাচলিৰ অনুপাতে মই ইয়াত নিমখ দি দিছোঁ। 1 চামুচ জিৰা আৰু 1 চামুচ ধনিয়াও ইয়াত দি দিছোঁ। এইখিনি ভালদৰে মিহলি কৰি ল'ম। ইয়াত মই এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰুকৈ কাটি দি দিছোঁ। পিঁয়াজখিনিও পাচলিখিনিৰ লগত ভালদৰে ভাজি ল'ম। তাৰ লগত মই 1 চামুচ আদা নহৰুৰ পেষ্টটো দি দিছোঁ। এতিয়া মই তিয়াই থোৱা চাউলখিনি পাচলিখিনিৰ লগত দি দিম। আমি অলপ সময়ৰ বাবে চাউলখিনি পাচলিখিনিৰ লগত ভাজি ল'ম। আমাৰ চাউলখিনি ভজা হৈ গৈছে। এতিয়া আমি চাউলখিনি ডুব যোৱাকৈ ইয়াত পানী দি দিম। আপোনালোকে এটা কথা মন কৰিব, প্ৰথমে চাউলত পানী সৰহকৈ দি নিদিব। প্ৰয়োজন হ'লে পাছতো আপোনালোকে দিব পাৰিব, কাৰণ পানী সৰহ হ'লে চাউলখিনি বেছিকৈ সিজিব। এতিয়া আমি চাউলৰ অনুপাতে ইয়াত 1 চামুচ নিমখ দি দিছোঁ আৰু তাৰ লগত 1 চামুচ চেনিও দিছোঁ। চেনিয়ে পোলাও টেষ্টটো খুব ধুনীয়া কৰে। অৱশ্যে আপোনালোকে চেনি নিদিওঁ বুলিলেও পাৰে। এতিয়া আমি ঢাকোন মাৰি সিজিবৰ বাবে থৈ দিম। প্ৰায় 15 মিনিট চাউলখিনি মিডিয়াম ফ্লেমত সিজোৱাৰ পাছত আমাৰ চাউলখিনি প্ৰায় সিজি গৈছে। এতিয়া আমি ইয়াত কাজু আৰু কিচমিচ অলপ দি দিছোঁ। ইয়ে পোলাওখিনি খাবলৈ ধুনীয়া কৰাৰ লগতে দেখিবলৈও ধুনীয়া কৰে। আৰু অকণমান সময় ল' ফ্লেমত থোৱাৰ পাছত আমাৰ পোলাওখিনিত থকা অৱশিষ্ট পানীখিনিও শুকাই গৈছে আৰু ধুনীয়াকৈ আমাৰ পোলাও প্ৰস্তুত হৈছে। অৱশেষত আমি পোলাওখিনিৰ ওপৰত কেইখিলামান পদিনাৰ পাত দি দিছোঁ। ইয়ে পোলাওখিনিত এটা খুব ধুনীয়া ফ্লেভাৰ আনি দিয়ে। প্ৰিয় দৰ্শকসকল, আমাৰ পোলাওখিনি ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে। দৰ্শকসকল, আপোনালোকে দেখা পালে আমি কিমান ধুনীয়াকৈ কম সময়তে পোলাও প্ৰস্তুত কৰিলোঁ। পোলাও বনাওঁতে এটা কথা সদায় মন কৰিব, চাউলত পানী দিওঁতে সাৱধান হ'ব। বেছিকৈ প্ৰথমেই কেতিয়াও পানী দি নিদিব, তেতিয়া পোলাওখিনি এনেদৰে ভালকৈ প্ৰস্তুত নহ'ব। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে আপোনালোকৰ মতামতবোৰ মোক জনাব। ঘৰত নিশ্চয়কৈ বনাই খাব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।